আগজুমে মানে হৈছে চুতীয়া ভাষাত নমস্কাৰ। আৰু আমি এয়া সৰস্বতী পূজালৈ বুলি ওলালোঁ আৰু এই ভিডিঅ'টো সৰস্বতী পূজাৰ দিনাই হয় আৰু মই পিছে আজিহে আপলোড দিম। ইয়াৰ আমাৰ ভণ্টিও আহিলে, গায়ত্ৰী আহিলে আৰু ঋতুপৰ্ণা আৰু মাইনী, মই, আমি গোটেই 5জনীয়ে মানে সৰস্বতী পূজালৈ বুলি ওলালোঁ আৰু সিহঁতৰ গায়ত্ৰীহঁতৰ কলেজতে এপাক সোমাই আহিলোঁ আৰু সোমাই মেলি আমি শিৱদৌললৈ আহিলোঁ। আৰু ইয়াত আহি এইবাৰ যিহেতু সোমবাৰ পৰিছে মানে সৰস্বতী পূজা দিনাখন, আৰু সেইটো কাৰণে আমি ইয়াতে ধূপ চাকি দিলোঁ আৰু দি মেলি ইয়াত দেখিছে ন মানুহৰ বহুত বেছি ভিৰ, একদম শিৱৰাত্ৰিৰ নিচিনা লাগিছে এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দিয়া সকলো ভাইটি ভণ্টিলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আৰু ইয়াতে সেৱাও জনাইছোঁ যাতে সকলোৰে পৰীক্ষা ভাল হওক। আৰু আমি ইয়াত অলপ সময় বহি মেলি সকলোৱে ধুনীয়াকৈ ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ আৰু বতৰটো যিহেতু আজি ডাৱৰীয়া কৰিছে সেইটো কাৰণে আমি পুখুৰী পাৰলৈ বুলি ওলাই আহিলোঁ। পুখুৰী পাৰত অলপ সময় ৰ'লোঁ আৰু ইয়াতো ফটো ভিডিঅ' একে উঠিলোঁ আৰু ৰাতিপুৱা আমি বৰ বিশেষ একো খাই অহা নাই, চাহে খাই আহিছোঁ। সেইটো কাৰণে ভাবিলোঁ যে ফুচকা খাওঁ আৰু পুখুৰী পাৰৰ ফুচকাবিলাক বৰ ধুনীয়া দিয়ে, সেইটো কাৰণে আমি ফুচকা খাই ল'লোঁ আৰু খাই মেলি আমি ঘৰলৈ বুলি গুচি আহিলোঁ। আৰু এয়া গায়ত্ৰী, মই আৰু ঋতুপৰ্ণা আমি দুজনী ডিমৌ চাৰিআলি পাই গ'লোহি আৰু ভিডিঅ'টো আজি আমি ইমানতে সামৰিছোঁ দেই।